আমাৰ কংগ্ৰেছ বিৰোধী যিবিলাক বিৰোধী ৰাজনৈতিক দল আছে এই দলখিনিক একত্ৰিত কৰিবৰ কাৰণে ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়া আৰু নাগৰিক সমাজৰ নেতৃত্বত এটা খুব সুন্দৰ প্ৰচেষ্টা আৰম্ভ হৈছে। আৰু মই যিটো ফেচবুক আপডেট দিছোঁ তাত আপোনালোকে ঠিকেই চাই আছে, তাত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছে যে যদি তোৰ দাগ চেনে কেও না আছে, যদি মানে ইফটো আছে তবে একলা চলৰে, মানে ইফ এণ্ড বাট আছে। যদি তোমাৰ কথা শুনি পেলাই তুমি ঠিক কৰা শুদ্ধ ৰাস্তাটোত যাবলৈ লগত কোনো নাহে, তেতিয়া তুমি অকলে যোৱা। গতিকে আমাৰ বিৰোধী একতা আমি কংগ্ৰেছে অতি আন্তৰিকতাৰে বিচাৰিছোঁ। আৰু যদি সেই আন্তৰিকতাৰ প্ৰচেষ্টা কিবা কাৰণত সফল নহয়, তেতিয়াহ'লে কংগ্ৰেছ দলেও আমাৰ যিটো আপোচবিহীন নিৰবিচ্ছিন্ন সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে সংগ্ৰাম, সেইটো আমি যতি পৰিবলৈ দিব নোৱাৰোঁ। আমি সেইটো আগুৱাই নিব লাগিব। সেইকাৰণে আমাৰ সিদ্ধান্ত হৈছে যে আমি 126টা সমষ্টিতে আমাৰ দলৰ সংগঠন সুসংগবদ্ধ কৰিবৰ কাৰণে প্ৰচেষ্টা চলাম। আৰু সমান্তৰালভাৱে নাগৰিক সমাজৰ নেতৃত্বত যিটো একতাৰ এটা সিদ্ধান্তৰ কাৰণে পদক্ষেপ লৈছে, সেইটোক আমি সম্পূৰ্ণ সহযোগিতা কৰিম আৰু সন্মান জনাইছোঁ। আৰু সেইকাৰণে যদি ভাল হৈ যায় একেলগ হোৱাটো, যদি দাগ চনি যদি কেও আছে আমি একেলগে যাম, আৰু যদি দাগ চনি কোনো নাহে আমি অকলে যাম। সেইটো কৈছোঁ। দেখা গৈছে অখিল গগৈয়ে কৈছে যে নিজৰ দলৰ নিজৰ মতত মানে অটল হৈ থাকিব, আৰু তেওঁ থকাৰ লগে লগে কাজিয়া হয় প্ৰতিটো মিটিঙতে। কি কাৰণে হৈছে বা কি? আমাক ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াৰ নেতৃত্বত নাগৰিক সমাজে কৈছে যে যেতিয়ালৈকে আমি বিৰোধী ঐক্যৰ প্ৰচেষ্টাটো পূৰ্ণাংগ ৰূপ দিব নোৱাৰোঁ, তেতিয়ালৈকে ৰাজনৈতিক দলবিলাকে এই বিষয়টো সম্পৰ্কত বক্তব্য নাৰাখিলে ভাল হয়। সেইকাৰণে মই এতিয়া সিদ্ধান্ত লৈছোঁ যে পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক আমি কাম কাজত জড়িত হৈছে। আজি এতিয়া আমাৰ ৰঙানদী সমষ্টিত ৰাইজ গোট খাইছে, আমাৰ আলোচনা হ'ব পঞ্চায়ত নিৰ্বাচনত আমি কি ধৰণে ভূমিকা ল'ম। গতিকে এতিয়াৰ পৰা আমি এই বিৰোধীসকলক একগোট কৰাৰ যিটো কাম, আৰু সেই সম্পৰ্কত দিবলগীয়া যিকোনো বক্তব্য নাগৰিক সমাজে দিব। আৰু যেতিয়া নাগৰিক সমাজে এটা চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব, তেতিয়া নাগৰিক সমাজে আপোনালোকক জনাব যে ক'লৈকে আগবাঢ়িলে আৰু কিমান আগবাঢ়িলে, কেনেকৈ আগবাঢ়িলে। সেইকাৰণে আমি কংগ্ৰেছে যিটো আগতে পদক্ষেপ লৈছিলোঁ আমি সকলোকে এক কৰা, এতিয়া আমিও এটা পাৰ্টিহে, আমাকো নিমন্ত্ৰণ কৰি নিয়া হৈছে নাগৰিক সমাজৰ জৰিয়তে। সেইকাৰণে নাগৰিক সমাজৰ যিটো আহ্বান যে আমি এই বিষয়টোত ৰাজহুৱা মঞ্চত আলোচনা কৰি থাকিব নালাগে, সেইকাৰণে আপোনালোকেও বেয়া নাপাব, এই বিষয়টোত মই আৰু বেছি নাপাতোঁ।